Hey guys, good evening everyone. Welcome back to our YouTube channel. আজিকালি প্ৰাইভেট জবৰ গ্ৰোথ আৰু স্যালাৰি দেখি যুৱ প্ৰজন্মৰ ফাৰ্ষ্ট প্ৰিফাৰেন্স হৈছে প্ৰাইভেট জব। কিন্তু ভাৰতত এনেকুৱা কিছুমান জব আছে সেইবোৰৰ স্যালাৰিৰ উপৰিও বিভিন্ন সুবিধা লাভ কৰে। সেই সুবিধাবোৰৰ ভিতৰত ঘৰ, গাড়ী, মেডিকেল ফেচিলিটিজ আৰু বহুতো কিবাকিবি। তো আজি আমি আলোচনা কৰিম ভাৰতৰ এনেকুৱা টপ 10 ৰেংকত থকা কেইটামান চাকৰি। তো বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। Defense Service. Indian Defense Service is one of the largest defense service in the world. Indian Defense Lineত প্ৰয়োজনীয়তা আৰু তেওঁলোকে প্ৰদান কৰা সেৱা অনুসৰি কেইবাটাও বাহিনী পৃথক কৰা হয় আৰু ইয়াৰ ভিতৰত ইণ্ডিয়ান আৰ্মি, ইণ্ডিয়ান নেভি, ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ, বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ, BSF, CRPF, পুলিচ ইত্যাদি। IES Indian Engineering Service. গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ অধীনত ইণ্ডিয়ান ইঞ্জিনিয়াৰিং ছাৰ্ভিচ IES হৈছে এক সন্মানীয় আৰু গ্ৰুপ এ ছাৰ্ভিচ। ইয়াৰ লগত গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট আৰু অৰ্গেনাইজেশ্যনৰ বিভিন্ন টেকনিকেল ৰোল আৰু ইঞ্জিনিয়াৰ নিযুক্তি দিয়াটো জড়িত হৈ থাকে। ছিলেক্টেড কেণ্ডিডেটসকলে ইঞ্জিনিয়াৰিং, টেকন'লজি আৰু ইনফ্ৰাষ্ট্ৰাকচাৰৰ সৈতে জড়িত প্ৰজেক্টৰ কাম কৰে। প্ৰফেচাৰ এণ্ড লেকচাৰাৰ ইন গভৰ্ণমেণ্ট কলেজ এণ্ড ইউনিভাৰ্চিটি। প্ৰফেচাৰ আৰু লেকচাৰাৰ এজনৰ কি ৰোল হ'ব পাৰে সেইটো আপোনালোকে ভালকৈ জানে। তেওঁলোকে সমাজ এখনত থকা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে। সেইকাৰণে ছাত্ৰ ছাত্ৰীৰ বাবে টিচাৰ ভগৱান স্বৰূপ। বেংকিং ছেক্টৰ জবছ, ফৰ এক্সাম্পল POৰ ভূমিকা বেংকিং ছেক্টৰ বা কোম্পানী এটাৰ মেনেজমেণ্টৰ সৈতে জড়িত হৈ থাকে। ব্যক্তিসকলে সাধাৰণতে এণ্ট্ৰি লেভেল অফিচাৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভণি কৰে আৰু কেইবাবছৰীয়া এক্সপিৰিয়েঞ্চ লাভ কৰাৰ পিছত এছ'চিয়েট ডাইৰেক্টৰ আৰু তাৰ পিছত প্ৰবেশ্যনাৰী অফিচাৰ POলৈ প্ৰমোশ্যন লাভ কৰিব পাৰে। PSU পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং। পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং হৈছে পাব্লিক ছেক্টৰ কোম্পানী যিবোৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা ষ্টেট গভৰ্ণমেণ্টৰ দ্বাৰা এষ্টাব্লিছ আৰু তাৰ ভিতৰত কেইটামান কোম্পানী হ'ল ONGC অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন, IOCL ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড আৰু HPCL হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেড। IFS ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ ভাৰতৰ ফৰেষ্ট, ৱাইল্ড লাইফ আৰু বায়'ডাইভাৰ্চিটিৰ ওপৰত গুৰুত্ব আৰোপ কৰা ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ ভাৰতৰ এক প্ৰেষ্টিজিয়াছ চিভিল ছাৰ্ভিচ। IRS ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিচ। ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিচ ভাৰতৰ এক প্ৰেষ্টিজিয়াছ চিভিল ছাৰ্ভিচ জব যিয়ে চৰকাৰৰ প্ৰশাসন আৰু টেক্স কালেকশ্যনৰ দায়িত্বত থাকে। ইয়াৰ লগতে টেক্সেশ্যন, ইনভেষ্টিগেশ্যন আৰু এনফৰ্চমেণ্টৰ সৈতে জড়িত হৈ থাকে। যদি আপুনি IRSত কেৰিয়াৰ গঢ়িবলৈ ইণ্টাৰেষ্টেড তেন্তে আপোনালোকে UPSC চিভিল ছাৰ্ভিচ এক্সামৰ জৰিয়তে যোগ্যতা অৰ্জন কৰিব পাৰে আৰু IRSক আপোনাৰ পচন্দৰ ছাৰ্ভিচ হিচাপে নিৰ্বাচন কৰিব পাৰে। এইটো এটা চেলেঞ্জিং আৰু ৰিৱাৰ্ডিং কেৰিয়াৰ পথ। IFS ইণ্ডিয়ান ফৰেন ছাৰ্ভিচ। ইণ্ডিয়ান ফৰেন ছাৰ্ভিচ হৈছে ডিপ্ল'মেটিক ৰিপ্ৰেজেণ্টেশ্যন, ইণ্টাৰনেশ্যনেল নেগ'চিয়েশ্যন আৰু বিদেশত ভাৰতৰ স্বাৰ্থত প্ৰমোশ্যনৰ বাবে ওৱান অফ দ্য মেজৰ চিভিল ছাৰ্ভিচেছ। IFS অফিচাৰসকলে ৱৰ্ল্ডৰ বিভিন্ন ঠাইৰ ভাৰতীয় কনচুলেট আৰু মিছনত ছাৰ্ভিচ আগবঢ়োৱা। তেওঁলোকৰ ৰেছপঞ্চিবিলিটিসমূহৰ ভিতৰত অন্য দেশৰ সৈতে পলিটিকেল, ইকনমিকেল আৰু কালচাৰেল ৰিলেশ্যন বজাই ৰখা। IPS ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ। এজন IPS অফিচাৰে আইন শৃংখলা বজাই ৰখা, অপৰাধ প্ৰতিৰোধ আৰু তদন্ত আৰু ভাৰতৰ জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ দায়িত্ব লয়। তেওঁলোকৰ ডিউটিসমূহৰ ভিতৰত আছে পুলিচ ফ'ৰ্চৰ তদাৰক কৰা আৰু বিভিন্ন ক্ৰাইমৰ ইনভেষ্টিগেশ্যন কৰা আৰু অন্যান্য বিভিন্ন গভৰ্ণমেণ্ট এজেঞ্চিৰ সৈতে কোঅৰ্ডিনেশ্যন কৰা আৰু অপৰাধ প্ৰতিৰোধৰ কৌশল ৰূপায়ণ কৰা। এতিয়া আমি আলোচনা কৰিম তেওঁলোকৰ চেলাৰী। এজন IPS অফিচাৰৰ ৰেংক আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত নিৰ্ভৰ কৰি চেলাৰীসমূহ বেলেগ বেলেগ হয়। এজন IPS অফিচাৰৰ ষ্টাৰ্টিং চেলাৰী 56,100 ৰুপিজৰ পৰা ষ্টাৰ্ট হয়। IAS ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ। এজন IAS অফিচাৰ হৈছে ভাৰতৰ এজন প্ৰেষ্টিজিয়াছ গভৰ্ণমেণ্ট এমপ্লয় যিয়ে চৰকাৰৰ এডমিনিষ্ট্ৰেটিভ আৰু
এক্সিকিউটিভৰ কাম-কাজৰ বাবে ৰেছপন্সিবল। তেওঁলোকে চৰকাৰৰ বিভিন্ন ষ্টেপৰ পলিচি ইমপ্লিমেণ্টেশ্যন, পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ আদিৰ কাম-কাজ কৰে। IAS অফিচাৰ হ'বলৈ হ'লে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন UPSCৰ জৰিয়তে যোগ্যতা অৰ্জন কৰিব লাগিব। এতিয়া আমি আলোচনা কৰিম তেওঁলোকৰ চেলাৰী। এজন IAS অফিচাৰৰ ৰেংক আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত নিৰ্ভৰ কৰি চেলাৰী বেলেগ বেলেগ হয়। এজন IAS অফিচাৰৰ ষ্টাৰ্টিং চেলাৰী 56,100 ৰুপিজৰ পৰা ষ্টাৰ্টিং হয়। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। তো যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰখিনি কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ বাই বাই, ধন্যবাদ, জয় অসম।